যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। কাৰণ এই ভিডিঅ'ত মই আজি আলোচনা কৰিম আপোনালোকে কেনেকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড এটি গুৰুত্বপূৰ্ণ ডকুমেণ্ট যাৰ দ্বাৰা আপোনালোকে অৰুণোদয় আঁচনি পাব পাৰে, লগতে আয়ুষ্মান কাৰ্ডো বনাব পাৰে। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাথাকে তেতিয়াহ'লে বহুতো আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে। সেইবাবে আপোনালোকে যিমান সোনকালে পাৰে ৰেচন কাৰ্ড আবেদন কৰক। ৰেচন কাৰ্ড আবেদন কৰিলে চৰকাৰী লাভসমূহ আপোনালোকে ল'ব পাৰিব। লগতে এটা ডাঙৰ ডকুমেণ্ট হিচাপতো কাম কৰে। ৰেচন কাৰ্ড আবেদন কৰিবৰ বাবে আৰু কি ডকুমেণ্ট লাগিব তো বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ৰেচন কাৰ্ড আবেদন কৰিবৰ কাৰণে দুটা প্ৰচেছ আছে, এটা হৈছে অফলাইন আৰু এটা হৈছে অনলাইন। যদি আপোনালোকে অফলাইন আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে DC অফিচত গৈ ফৰ্ম C ফিল আপ কৰি DC অফিচত জমা দিব লাগিব। তাৰ বাবে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ডকুমেণ্ট লাগিব, লগতে ফটোও লাগিব। তেনেকৈ অনলাইনো এপ্লাই কৰিব পাৰিব। তাৰ বাবে আপোনালোকে কাষত থকা CSC চেণ্টাৰত গৈ NFSA যোনটো ৱেবছাইট আছে তাত আপোনালোকে পাব্লিক লগইন একাউণ্ট বনাব লাগিব। তাৰ বাবে আপোনালোকক সকলো পৰিয়ালৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ফটো 1 কপি, বাৰ্থ চাৰ্টিফিকেট ইত্যাদি ডকুমেণ্টবোৰ লাগিব। এইদৰে আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আগন্তুক দিনত লৈ আহিম। ধন্যবাদ।